তো ইয়াত চামাইল দাস ফেমিলি কলটো বলক আজি মিনি ব্লগটো অলপ লৈ চলিৰো ফুৰি আৰম্ভ কৰোঁ। তো গাইছ এইফালে আছে বাহ আৰু মই আহিছোঁ এতিয়া ম'ম' খাবলৈ। তো গাইছ বহুত দিন ভিডিঅ' দিব পৰা নাই, টাইম পালে দি থাকিম, টাইমটো পোৱাও নাই। আৰু ভিডিঅ'বোৰ বনাওঁ বা মিনি ব্লগো বহুতটা বনাইছোঁ, কিন্তু মনত পিছত এনেকুৱা ভাব আহে যে এতিয়া বেয়াই হ'ল নেকি, চ' আপলোড নিদিওঁ তেনেকুৱা ভাব হয়। কিন্তু আজি ভাবিছোঁ যে আজি ভিডিঅ'টো ভাল হ'লে বেয়া হ'লে আপলোড দিয়াটো দিমেই। আৰু এতিয়া মই আহিছোঁ ম'ম' খাই আহিলোঁ পাঠশালা এখন বহুত ফেমাছ ৰেষ্টুৰেণ্ট কেকে লৈ, আৰু মই আহিছোঁ এতিয়া ফ্ৰেণ্ডছৰ লগত, সিহঁতে আহিয়ে পোৱা নাই আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আৰু এনেকৈ ভৰি তুলি বহাৰ মজাই বেলেগ। য'ত কোনে কোনে বহিছে কমেণ্ট কৰি দিব। আৰু সিহঁতে এতিয়াও আহিয়ে পোৱা নাই, দুজনমান আহিছে বাৰু, সিহঁতে আকৌ গ'ল। চ' মই অৰ্ডাৰটো দিলোঁ আৰু মই এতিয়া খাওঁ। আৰু এতিয়া হ'ল নেক্সট ডে, আৰু নেক্সট ডে এয়া মোৰ লগত আছে জ্ঞানম ছাৰ। তো ছাৰ আৰু মই কিবা এটা কামত আহিছিলোঁ, মানে কামটো কৰিলোঁ। আৰু এতিয়া আমি দুয়োটাই একেলগে যাম নলবাৰীলৈ, বহুত দিনে একেলগে ফুৰিবও যোৱা নাই। চ' আজি এই যাত্ৰাটো আমি ৰাতি কৰিম, চ' ৰাতি ছাৰৰ লগত ভিডিঅ' বনোৱা নাই। চ' নেক্সট ব্লগ